নতুন বছৰৰ পৰা ব্যয়বহুল হ'ব পাৰে জিঅ' আৰু এয়াৰটেল ৰিচাৰ্জ প্লেন। বৃদ্ধি হ'ব পাৰে ৰিচাৰ্জৰ মূল্য। খ্ৰীষ্টমাছ আৰু নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সকলো। কিন্তু নতুন বছৰৰ উত্তেজনা কিছু ম্লান পেলাবলৈ মোবাইল নেটৱৰ্ক কোম্পানীবোৰে লৈ আহিছে এটা বেয়া বাতৰি। 2023ত বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ মূল্য। টেলিকম অপাৰেটৰৰ দ্বাৰা শুল্ক বৃদ্ধি কৰিব পাৰে অহা নতুন বছৰত। টেলিকম অপাৰেটৰ জিঅ' আৰু এয়াৰটেলৰ ৰাজহ বৃদ্ধি কৰিবলৈ এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেখা গৈছে। বৰ্তমান ৰিচাৰ্জসমূহৰ মূল্যতকৈ 10% বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা দিছে অহা বৰ্ষত। বিজনেছ ইনচাইডাৰৰ এক প্ৰতিবেদন অনুসৰি জিঅ' আৰু এয়াৰটেলকে ধৰি অন্যান্য টেলিকম অপাৰেটৰসমূহে পৰৱৰ্তী 3 বছৰত অৰ্থাৎ 2023 বিত্তীয় বৰ্ষত, 2024 বিত্তীয় বৰ্ষ আৰু 2025 বিত্তীয় বৰ্ষত নিৰন্তৰভাৱে শুল্ক 10% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিব পাৰে। ইয়াৰ অৰ্থ এয়াই যে 3 বছৰত প্ৰতি চতুৰ্থ 3 মাহত ব্যৱহাৰকাৰীয়ে মোবাইল ৰিচাৰ্জ প্লানৰ মূল্য বৃদ্ধি হোৱা দেখিব পাৰে। আমি এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ যে নতুন বছৰত বৃদ্ধি হ'ব মোবাইল ৰিচাৰ্জৰ প্লেন।